অসমক্ৰান্তি সংবাদ বাতৰিৰ প্ৰভাৱ অৱশেষত মেৰামতি আৰম্ভ হ'ল বৰপেটা ৰোডৰ অটল উৰণ সেতুৰ মুকলি হোৱাৰ প্ৰায় এটা বছৰৰ ভিতৰতে বৰপেটা ৰোডৰ অটল উৰণ সেতুখন ধাৰণ কৰিছিল জয়জীৰ্ণ ৰূপ জহিকহিত উপক্ৰম হৈছিল সেতুখন যান বাহন চলাচলৰ সময়তে সৃষ্টি হৈছিল বিকট শব্দৰ দৃশ্য প্ৰত্যক্ষ কৰি অসমক্ৰান্তি সংবাদৰ পৰা ইয়াৰ বিৰুদ্ধে ধাৰাসাৰ বাতৰি পৰিৱেশন কৰা হৈছিল আৰু যাৰ প্ৰতি ৰাইজে জনাইছিল ব্যাপক সঁহাৰি অৱশেষত আমাৰ বাতৰিৰ ফলত পুনৰ মেৰামতি আৰম্ভ হ'ল সেতুখনৰ যোৱাকালি গভীৰ নিশা সেতুখন মেৰামতিৰ কাম আৰম্ভ কৰা পৰিলক্ষিত হয় আমি অসমক্ৰান্তি সংবাদৰ প্ৰতিজন অনুৰাগীৰ প্ৰতি কৃতজ্ঞ আপোনালোকে ভৱিষ্যতে আমাক এনেকৈ সঁহাৰি প্ৰদান কৰিব বুলি আমি আশাবাদী এই ক্ষেত্ৰত অটল উৰণ সেতু মেৰামতি কৰাৰ দৃশ্যাংশ আছে আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰৰ মন্তব্য আছে আমি সেয়া পোনে পোনে আগবঢ়াইছোঁ নিউজ ডেস্ক অসমক্ৰান্তি সংবাদ এটা কলেতো ক'ব মনোৰঞ্জন তালুকদাৰে অনাহাক হস্তক্ষেপ কৰিছে অটল সেতুৰ নিৰ্মাণতে যথেষ্ট পৰিমাণৰ কিছু ত্ৰুটি ৰৈ গৈছে এতিয়া মই সেইটো দৃষ্টিগোচৰ কৰিছোঁ এই ত্ৰুটিখিনি আঁতৰ কৰি পেলাই যাতে এই সেতুখন চলাচলৰ কাৰণে যোগ্য হৈ থাকে এই যোগ্য হৈ থকাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই বিভাগকো কৈছোঁ আৰু চৰকাৰৰো নিশ্চয় দৃষ্টিগোচৰ কৰিম কাৰণ উন্মোচন কৰিছোঁ মাত্ৰ এটা বছৰতে যদি এখন দলং যাতায়াতৰ কাৰণে বেয়া হৈ যায় এইটো বেয়া কথা আমি নিশ্চিতভাৱে সেই ক্ষেত্ৰত মই মেৰামতি চলি থাকে একচুৱেলি দলং থলংবিলাকত মেৰামতি চলে কিন্তু ইমান কম সময়তে মেৰামতি কৰিব লগা অৱস্থালৈকে যাব নালাগিছিল নিৰ্মাণ দৌৰাদৌৰি হৈছে নিৰ্মাণত দৌৰাদৌৰি হৈছে কিন্তু দৌৰাদৌৰি হ'লেও মই দেখিছোঁ নিৰ্মাণত সময় যথেষ্ট পাইছে ৰেলৰ লগত এটা ডিছপুট আছিল বহুদিন ধৰি এইখিনি নিৰ্মাণ কৰি পেলাই পৰি আছিল ৰেলৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰেল লাইনৰ ওপৰত দলংখন নিৰ্মাণ কৰিবলৈ দৌৰাদৌৰি কিছু কৰিব লগা হৈছে তাতে হয়তো ত্ৰুটি বিচ্যুতি হৈছে টেকনিকেল কাৰণটো মই নাজানিম কিন্তু যি ত্ৰুটি বিচ্যুতিয়ে নাথাকক কিয় দলংখনৰ যাতে যাতায়াত এটা ঘণ্টাৰ কাৰণেও বন্ধ নহয় এইটো মই আশা কৰোঁ